ৰাজ্যত 2 লাখ চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। নমস্কাৰ, এই মুহূৰ্তত লৈছো অসমৰ লাখ লাখ নিবনুৱা ছাত্ৰ ছাত্ৰীৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ঘৰত বহি আছে লিখা পঢ়া কৰি তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 লাখ চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়া এই মুহূৰ্তত আৰম্ভ কৰিছে। আজি হৈছে 8 জুন। আজিৰ দিনটোতে অসমৰ নিবনুৱা লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছো কেইবাটাও ডাঙৰ খবৰ। আৰু কি ডাঙৰ খবৰ ঘোষণা কৰিছে ছাত্ৰ ছাত্ৰীৰ বাবে চাকৰি সম্পৰ্কত সবিশেষ তথ্য জানিবলৈ ক'লে যদি আমাৰ পেজটো এতিয়ালৈকে ফলো কৰা নাই তেন্তে পেজটো ফলো কৰিব, আৰু যদি ইউটিউবত চাই আছে তেন্তে ইউটিউবটো ছাবস্ক্ৰাইব কৰি কাষত ৰাখি ল'ব। নমস্কাৰ, এই মুহূৰ্তত লৈছো অসমৰ লাখ লাখ নিবনুৱা ছাত্ৰ ছাত্ৰীৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে 2 লাখ চৰকাৰী চাকৰিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া এই মুহূৰ্তত আৰম্ভ কৰিছে। আৰু এই চাকৰিৰ কাৰণে কি গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে, কি খবৰ জাৰি কৰিছে সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমত তথ্য জনাই দিম। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে 2 লাখ চৰকাৰী চাকৰি নিযুক্তিৰ বাবে। ইয়াত কৈছে সংশ্লিষ্ট বিভাগৰ খালী পদৰ সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে প্ৰথমটো গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে সংশ্লিষ্ট বিভাগক খালী পদৰ সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ দিছে। লগতে 2 নম্বৰত ঘোষণা কৰি কয় যে 17 জুনৰ ভিতৰত দাখিল কৰিব লাগিব খালী পদৰ তথ্য। যিসকল ছাত্ৰ ছাত্ৰীয়ে ঘৰত বহি আছে লিখা পঢ়া কৰি তেওঁলোকৰ বাবে যিহেতু 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰদান কৰিছে আৰু সেই নিযুক্তিৰ বাবে 17 জুনৰ ভিতৰত দাখিল কৰিব লাগিব খালী পদৰ তথ্য, এই নিৰ্দেশনা দিছে সচিবালয়ক। আৰু লগতে 3 নম্বৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবালয় নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 3 নম্বৰ গুৰুত্বপূৰ্ণ ঘোষণাত কয় যে প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবালয় নিৰ্দেশনা জাৰি। 4 নম্বৰত কয় খালী পদৰ তথ্য উপলব্ধ হ'লেই আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। ইয়াত কৈছে খালী পদৰ তথ্য উপলব্ধ হ'লেই আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। আৰু 5 নম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কয় 2 লাখ নিযুক্তিৰ বাবে ইতিমধ্যে গঠন হৈছে টাস্ক ফৰ্চ। 2 লাখ নিযুক্তিৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে ঘৰত বহি আছে, নিবনুৱা ছাত্ৰ ছাত্ৰী, দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আছে, চাকৰিৰ কাৰণে বহি আছে, তেওঁলোকৰ বাবে ইতিমধ্যে টাস্ক ফৰ্চ নিৰ্দেশনা দিছে বা ইতিমধ্যে গঠন কৰিছে। লগতে কয় টাস্ক ফৰ্চ পৰামৰ্শ অনুসৰি কমিটিৰ খ বিভাগৰ নিৰ্দেশনা জাৰি। ইয়াত কৈছে টাস্ক ফৰ্চ পৰামৰ্শ অনুসৰি কৰ্মচাৰী খ বিভাগৰ নিৰ্দেশনা জাৰি। আজিৰ এই 6টা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে নিবনুৱা ছাত্ৰ ছাত্ৰীৰ বাবে। আৰু এই 6টা গুৰুত্বপূৰ্ণ খবৰৰ ভিতৰত ইতিমধ্যে 17 জুনৰ আগতেই ঘোষণা কৰি দিব যে কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, কেতিয়াৰ পৰা অসমৰ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰি আৰু চাকৰি লাভ কৰিব বুলি সেইটো নিৰ্দেশনা মুখ্যমন্ত্ৰীয়ে কেইদিনমান ভিতৰতে দিব বুলি ঘোষণা কৰি দিছে। গতিকে আজি এইখিনি দি কৈ সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।